Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন HS সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ পেপাৰ 2 এই কোৱেশ্চন কেইটা ব্ৰড কোৱেশ্চন হয় আৰু আগন্তুক এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 1 স্বাধীনতাৰ পিছত ভাৰতে সন্মুখীন হোৱা তিনিটা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ লিখা এই কোৱেশ্চনটো খুব দৰকাৰী খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় Question number 2 ভাৰত বিভাজনৰ পৰিণতিসমূহ আলোচনা কৰা এই কোৱেশ্চনটোৰ এনসাৰ পেপাৰ 2ত ব্ৰডলি লিখা আছে 6টা পইণ্ট লিখা আছে হেকিটা লিখিলে হল সেকেন্ড ইয়াৰ 6 মাৰ্কৰ আহে ব্ৰড কোৱেশ্চন গতিকে 6টা পইণ্ট লিখিলে হৈ যাব Question number 3 হেউজ বিপ্লৱ কি হেউজ বিপ্লৱৰ লগত জড়িত আৰু কেইটামান কোৱেশ্চন এক্সামত বহুবাৰ আহিছে হেবোৰ হল হেউজ বিপ্লৱৰ সপক্ষে আৰু বিপক্ষে যুক্তি হেউজ বিপ্লৱৰ পৰিণতি হেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজত থকা ডিফাৰেন্স বা পাৰ্থক্যসমূহ Question number 4 ভাৰতত পৰিকল্পনাৰ উদ্দেশ্যসমূহ আলোচনা কৰা পৰিকল্পনাৰ লগত ৰিলেটেড কোৱেশ্চন এক্সামত আহিবই Question number 5 দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত হোৱা বিতৰ্কসমূহ বৰ্ণনা কৰা এই কোৱেশ্চনবোৰ খুব ইম্পৰ্টেন্ট Question number 6 ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল এই কোৱেশ্চনটো 4 মাৰ্কছৰ কাৰণে এক্সামত আহে লগতে মনত ৰাখিব গোষ্ঠী নিৰপেক্ষৰ প্ৰথম যেটো সন্মিলন সেই সন্মিলনটো ক'ত আৰু কেতিয়া হৈছিল এই কোৱেশ্চনটো বহুবাৰ এক্সামত আহিছে আৰু ইয়াৰ এনসাৰ হল বেলগ্ৰেড 1961 Question number 7 1975 চনত 25 জুনত ঘোষণা কৰা জাতীয় জৰুৰী অৱস্থা ঘোষণাৰ ফলাফলসমূহ আলোচনা কৰা Question number 8 জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ইম্পৰ্টেন্ট কোৱেশ্চন Question number 9 ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা ৰাজনৈতিক দলসমূহক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ আৰু এটা হৈছে আঞ্চলিক ৰাজনৈতিক দল আৰু কোৱেশ্চনত সুধিছে আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা আগন্তুক এক্সামৰ কাৰণে এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট Question number 10 চিপকো আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা বা চমুকৈ লিখা এটো এজ এ শৰ্ট নোট আহিব পাৰে নহলে সুধিব পাৰে এক্সামত যে চিপকো আন্দোলনৰ মেইন ডিমান্ডছবোৰ কি আছিল এইটো চেপ্টাৰৰ পৰা আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আহে এক্সামত হেবোৰ হল নৰ্মদা বচাও আন্দোলনৰ নেতাৰ নাম সোধে প্ৰায় এক্সামত সুধিছে লগতে চিপকো আন্দোলনৰ মেইন নেতাজনৰ নাম তাৰ পিছত হুৰা বিৰোধী আন্দোলন বা মাদক দ্ৰব্য বিৰোধী আন্দোলন ক'ত আৰু কেতিয়া হৈছিল বা এজ এ শৰ্ট নোট লিখিব আহে